सेरेजा 542/2 नं गुदलिगाव गुदि फरायसालिनि सायाव थांनाय बृहस्पतिबार खालि बाक्सा लाइभआव फोसावजानाय खौराङा नंखाय। एसएमसि गायसनगिरि आफादगिरि निरन्जन बर' बिथाङा नंखाय खौरां फोसावनायजों लोगोसे नंखाय खौरांगिरिफोरखौ सांग्रां जानो खावलायदों। गुदलिगाव गुदि फरायसालिनि गाहाय फोरोंगिरि खरगेश्वर गयारी बिथाङा फरायसालिनि जानाय आदारनि बाजार खालामनानै थाब सफैयैयाव बाक्सा लाइभनि खौरांगिरिया फरायसाफोरखौ लानानै नंखाय रादाब फोसावदों। मख'नो गोनांदि एसएमसिनि आफादगिरि बिथाङा गामिनि सासे समाज सिबियारि सुबुं आरो बे फरायसालिनिनो साखाथिनि एबा गामिनिनो बिथाङा थांनाय बृहस्पतिबार खालि फोसावजानाय खौरांनि सायाव नंखाय खोनानै खेंफोरथि होफिनदों। মই এটা স্পষ্টীকৰণৰ কাৰণে ক'ব লগা হ'ল কাৰণ যোৱা 22 তাৰিখে কোনোবা সাংবাদিক দুগৰাকী আমাৰ স্কুলত প্ৰৱেশ কৰিছে বোলে। মই সবজি বজাৰ কৰিবলৈ গৈছিলোঁ, তাতে সবজি বজাৰ কৰি আহি পনাইছিলোঁ। পিছত আহি পাইছোঁ, ৰাস্তাত লগ পাইছোঁ এওঁলোকক। মইতো চিনি নাপাওঁ কোন কি সাংবাদিক। এতিয়া বাক্সা লাইভ বুলি কোৱা নিউজ চেনেলত, পৰ্টেল নিউজ চেনেলত আমাৰ বিষয়ে বয়াকৈ অলপ বাতৰি পৰিৱেশন কৰিছে। কাৰণ টাইমবিলাক নিমিলে, টাইমবিলাক 10টা হোৱা নাছিল, সেয়েহে এওঁলোকে বেছিকৈ বাঢ়াই কৈছে। সেয়াৰ কাৰণে আজি স্পষ্টীকৰণ দিব লগা হ'ল। আৰু আমাৰ এইটো এটা দায়িত্ব আছে। আমাৰ এছএমচি সক্ৰিয়, আমাৰ এছএমচি সক্ৰিয়। কিবা এটা বিশেষ প্ৰব্লেম হ'লে আমি যদি অৱহেলা কৰোঁ তেতিয়াহ'লে আমাৰ এছএমচিয়ে এইটো ব্যৱস্থা ল'ব। আমাৰ ভাল সম্পৰ্ক আছে এছএমচি, আমাৰ এছএমচিৰ মানুহ তাতে আহি থাকে আৰু আমাৰ এছএমচিৰ সভাপতিগৰাকী মোৰ স্কুলৰ ওচৰতে, এওঁলোকে চাই থাকে আহাৰ বিষয়। ইয়াৰ কাৰণে বেছি ভাবিব লগা নহয়। এনে যধাই মধাই বাতৰি পৰিৱেশন কৰাৰ পৰা দূৰতো থাকিলে আমি ভাল পাওঁ। কাৰণ আমি খুব লজ্জিত হৈছোঁ। আমিতো ঠিকমতে টাইমত সকলো দিনে আহিব নোৱাৰোঁ। আমাৰ বহুত কথা আছে। আমাৰ কেৰাণী নাই, চকীদাৰ নাই, চাবি তালা খুলিব লাগে, লেখা কাম থাকে বহুত। আৰু চৰকাৰৰ পৰা আমাক প্ৰধান শিক্ষকৰ কোনো আমাক দিয়াই নাই, এতিয়াও আজিলৈকে স্বীকৃতি দিয়া নাই। তথাপিতো আমি মানি লৈ হ'লেও কামটো কৰি আছোঁ। কৰবা যাওঁতে আমাৰ বিভিন্ন অসুবিধা হয়, টাইমৰ অসুবিধা, আমাৰ ৰেচে নাই। চৰকাৰৰ বহুত কাম ওলাই থাকে। এতিয়া গুণোৎসৱ আহি আছে, গুণোৎসৱৰ কাৰণে আমি প্ৰস্তুতি আৰম্ভণি কৰি আছোঁ। সেয়েহে যাতে সেইটো আমি খুব দুখ প্ৰকাশ কৰিছোঁ। এইটো আচলতে সেনেকৈ প্ৰকাশ কৰাৰ পৰা দূৰতো থাকিলে আমি ভাল পাম। যিটো বাক্সা লাইভ সাংবাদিক, এওঁলোকক আমি চিনি নাপাওঁ কেনেকুৱা মানুহ। গতিকে এওঁলোকে আমাৰ লগত অলপ হ'লেও যোগাযোগ দেখা দেখি হ'ব লাগিছিল। সেয়েহে যাতে ভৱিষ্যতে যধাই মথাই বিভিন্ন বিদ্যালয়ত সোমাই কিছুমান নোহোৱা কথাক যাতে প্ৰচাৰ নকৰে, মোৰ তাৰ কাৰণে অনুৰোধ থাকিল। আমাৰ 1542 2 নং গধূলিগাঁও প্ৰাথমিক বিদ্যালয়ত কোনোবা সাংবাদিকে আহি তাৰমানে কিছুমান জুধাই মুধাই অপপ্ৰচাৰ কৰি গৈছে। আমাৰ স্কুলত প্ৰত্যেক ডেইলি শিক্ষকবিলাকে ঠিক উপযুক্ত সময়তে আহে, কিন্তু সেইদিনা আমাৰ যি মধ্যভোজনৰ হেড ছাৰে তাৰমানে শিমলা বজাৰত চব্জিৰ বজাৰ কৰি অলপ দেৰি হৈ আহিছিল। সেই সময়ত কোনোবা সাংবাদিকে আহি আমাৰ 2 নং গধূলিগাঁও প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকবিলাকক অপপ্ৰচাৰ কৰি গৈছে। গতিকে আমাৰ সেই অপপ্ৰচাৰ কৰাটো আমাৰ কাৰ্যকৰী কমিটিয়ে সহ্য হোৱা নাই। কিয়নো আমাৰ স্কুলখন ভালদৰে চলি আছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলকো আমি নাই বুলিও শনিবাৰে বেলেগ পোছাক, বুধবাৰে বেলেগ পোছাক, সোমবাৰৰ পৰা বেলেগ পোছাক, সেনেকুৱা আমাৰ ডিচিপ্লিন আছে। আমাৰ স্কুলখন এতিয়া উন্নত পথত আগবাঢ়ি আছে। শাক পাচলি হওক, ফল মূল হওক, যেনে আমাৰ চব্জিৰ খাদ্য
এইবিলাকো আমি কাৰ্যকৰী কমিটি হেডমাষ্টাৰৰ লগত লগ হৈ পেলাই আমি কিছুমান ৰবি শস্যৰ খেতি কৰোঁ। গতিকে যাতে যুধাই মুধাই আহি সাংবাদিকসকলে যিকোনো টাইমত আহি 9টা 9:30 আহাকো 10টা বজাত আহা বুলি কৈ অপপ্ৰচাৰ কৰাটো বন্ধ কৰে। কিছুমান কথাত উলুৰ লগত বুগৰি পৰা যায় বুলি কয়। সেয়েহে আপোনালোকে যাতে কিছুমান ভাল ব্যক্তিগত সাংবাদিক আছে এইবিলাকৰ যাতে বদনামী নকৰে তাৰ কাৰণে মই স্কুলৰ সদস্য হিচাপে ৰিপ্লাই কৰি দিলোঁ। মই গাঁৱৰ আমাৰ কাৰ্যকৰী কমিটি আছে। আমাৰ ছাত্ৰসকলক অভিভাৱকসকলে মিছনত থোৱাৰ দৰে থ'বলৈ আহে স্কুলত আৰু ঠিক 2টামান বজাত আহি তেওঁলোকে উপস্থিত হয়। 2:30মান বজাত স্কুল ছুটি হয়। খাৱাতে অলপ দেৰি হয়। সেইকাৰণে মই গাঁৱৰ কাৰণে এইখিনি ক'লোঁ। গাঁৱত আমাৰ বহুত তাকত হৈ আছে এতিয়া বৰ্তমান কোনো ধৰণৰ বিজুতি নাই। আগতে আছিল যদিও এতিয়া শিক্ষা দীক্ষা বা কিছুমান স্কুলত যি অনুদান আহে সেইবিলাকক ভাল ব্যৱহাৰ কৰি আছে।